खुलुमबाय स्टुडिय'आव आं आमिना सरगियारि तामुलपुराव गोमोथाव हाबा 10 रिंगायावसो फैयो गाहाय फोरोंगिरिया तामुलपुर जिल्लानि गंसे गुदि फरायसालिनि सोलोंथाइ बिफाननि सानथावै हाबा नुनो मोननाय जादों जाय समाव रायजोनि सोलोंथाइ बिफाननि थाखाय गिबि मन्थ्रिया गुबुन गुबुन हाबाफारि आखायाव लादों बे समावनो गावनि गोसो बायदियै सोलिदों तामुलपुरनि गंसे गुदि फरायसालिया सोलोंथाइ मन्थ्रि गिबि मन्थ्रिनि बिथोनखौबो मानिया बे फरायसालिनि गाहाय फोरोंगिरि खगेन्द्रनाथ दासआ फुंनि 9 रिंगा 40 मिनिट समावसो नुजाफैयो गाहाय फोरोंगिरि खगेन्द्र दासआ सम बादियै नुजाथिनो हायैनि जाहोनफोरखौ फोरमायो गुबुन गुबुन फरायसालि सामलाय आफाद एबा दिथागिरिफोरनि अजद बायदिब्ला सानफ्रोमबो गोबावैसो नुजाथियो गाहाय फोरोंगिरि दासआ लोगोसे 45 मिनिट सिगां फरायसाफोरखौ हगारनायनि अजद होदों गाहाय फोरोंगिरिनि हेंथायै खगेन्द्रनाथ दासआ खौरांगिरिनि सिगाङाव बुङो लामाया गोजाननि थाखाय सम बादि नुजाथिफैनो हाया गारियाव थाव सोनायावनो गोबाव जायो बेबादिनो गुबुन गुबुन जेंनानि बाथ्रा बुंनानै फरायसालियाव नुजाथिफैनो हाया खगेन्द्रनाथ दास এনে হিচাপ মতে স্কুল কেইটা বজাত আৰম্ভ হ'ব লাগে স্কুল 9টা দিব লাগে মইতো আপোনাৰ 9টা বজাত আহি দেখিলোঁ আপুনি স্কুলত এটেণ্ড হোৱা নাছিলে আপুনি এতিয়া 9টা 40ত আহি এটেণ্ড হৈছে আপোনাৰ স্কুল কিহৰ কাৰণে আপুনি এইটো কাম কৰিলে এতিয়া মোৰ গাড়ীখন তেল নাছিল আৰু দীপলৈকে গ'লোঁ এনে 9টাত পালোঁ হয় আহি সেইটো অহাটো মোৰ বহুত দূৰ হয় বহুত তামোলপুৰটো ভূটানে দূৰ হয় মই কালি বৃহস্পতিবাৰ কালিও কৈছোঁ যে মোৰ বহুত দূৰ হয় ওচৰত দিব লাগে শিক্ষক নাপালে বোলে নাই আৰু ইয়াত শিক্ষক বুলি নাই শিক্ষক চাওক বৃহস্পতিবাৰ মানে খাদ্যটো দিলাম দিয়াৰ পিছত ল'ৰা ছোৱালী অলপ খেলিলাম খেলাৰ পিছত আৰু এটা ভৱিষ্যত কি হ'ব ল'ৰা ছোৱালীখিনি খাইব লাগিব যিখিনি ল'ৰা ছোৱালীখিনি শিকাব লাগে गुबुन फारसे फरायसुला फरायसुलिनि इयुनखौ साननानै फरायसालि सामलाय आफाद एबा आसुआ सासे गुण गोनां फोरोंगिरि नागिरदों একদম এই কালানদী প্ৰাথমিক বিদ্যালয়ৰ যিটো শিক্ষাৰ যি শিক্ষকৰ যিটো নাটনি ইয়াত আমি বিভাগীয় সৈতে দাবী জনাব বিচাৰিছোঁ তাত এজন মোটামুটি ৰিটায়াৰ হ'বলগীয়া সম্ভৱ ৰিটায়াৰ হ'বলৈ এজন শিক্ষক তাত নিযুক্তি দিছে যাৰ ফলত সময়মতে তেওঁ আহি বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীক মানে শিক্ষাদান দিব নোৱাৰে তাৰ কাৰণে মই দাবী জনাইছোঁ যে শিক্ষকৰ পৰিৱৰ্তে এজন নতুন শিক্ষক দি বা এজন তাত উপযুক্ত শিক্ষক তাত যিমান পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দি চৰকাৰে নিযুক্তি দি পেলাই ছাত্ৰ ছাত্ৰীক শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি দাবী জনাইছোঁ কাৰণ 2টা বছৰ কোভিড মহামাৰীৰ কাৰণে কি বুলি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন বিনষ্ট হৈছে যদি পুনৰ এই শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ যদি এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ বিনষ্ট হয় ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত নাশ হ'ব আৰু সেইকাৰণে শিক্ষা বিভাগক আমি দাবী জনাইছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতি শীঘ্ৰেই তাতে শিক্ষক নিযুক্তি দি আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ স্কুলটো হ'ল আপোনাৰ এক নং কালানদী প্ৰাথমিক বিদ্যালয় আজি দুই মাহ ধৰি আমি ডিমাণ্ডেবল কৰি আছোঁ যে আমাক এজন মাষ্টৰ লাগে ছাত্ৰ সন্থে আঠটা বাজাতে প্ৰেজেণ্ট হয় এতিয়ালৈকে মাষ্টৰ নাই এতিয়া আপুনি ক'ব গ'লে 9:30 হ'ল 9:30 হ'ল এতিয়ালৈকে হেড মাষ্টাৰ নাই তো বাচ্চা সন্থে আমাৰ ওপৰত নিৰ্ভৰ আমি এটা জ্ঞান গুৰু হিচাপত আমি এজন জ্ঞান গুৰুক আমি বিচাৰি আছোঁ আজি এসপ্তাহ 10 দিন হ'ল আমি বিঅ ছাৰৰ তাতেও যোনে এজন হেড মাষ্টাৰ জানা মতে আজি দুই দিন ধৰি আহি বহি আছে লেকিন জ্ঞান লোৱা নাই বা বাচ্চাহঁতক টিচাৰ হিচাপত ৰেছপন্স লোৱা নাই জ্ঞান একো দিয়া নাই বাহিৰত স্কুলৰ বাহিৰত বহি আছে আৰু টাইম হ'লে 1টা বজাত গুচি যায় আৰু এটা কথা কি হ'ল যে ছাৰ এতিয়ালৈকে আজি 9:30 হ'ল এতিয়ালৈকে প্ৰেজেঞ্চ নাই আৰু মই জানা হিচাপত কালি বোলে 1টা বজাতে গুচি গ'ল এতিয়া কিন্তু কিমান সময়ত স্কুল এনে ছুটি হ'ব লাগে 1:45 এটা 45 আৰু আপোনাৰ ক্লাছ হ'ব লাগে 8টা 8:30 বজাত 9টা বজাত কিন্তু এই মুহূৰ্তলৈকে হেড মাষ্টাৰো নাই একো নাই কি ভৱিষ্যতটো চাওক আপুনি নিজে চাই আমি বাহিৰতো যাওঁ আমাৰ ষ্টেট গভৰ্ণমেণ্ট আমাৰ হিমন্ত বিশ্ব শৰ্মাই সদায় স্কুলত লৈ লাগি আছে বাচ্চাৰ ভৱিষ্যতৰ কাৰণে লাগি আছে আমি এটাই অনুৰোধ কৰোঁ যে আমাৰ স্কুলৰ
চাই দিয়ে আৰু আমাক এজন ভাল শিক্ষক দিয়ে, য'ত আমাৰ এই কালা নদী প্ৰাথমিক বিদ্যালয়ৰ উন্নয়ন হওক, বাচ্চাহঁতৰ জ্ঞান পাক। জ্ঞানৰ কাৰণেহে আমি আমাৰ বাচ্চাহঁতক স্কুলত দিয়া গ'ল, লেকিন এতিয়ালৈকে বাচ্চাহঁতৰ জ্ঞান পোৱা নাই, মাষ্টৰ নোহোৱা নাই, হেড মাষ্টৰ নাই।